Hello everyone, মই মঞ্জুষ্ণা আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো চিকেন টিক্কা মছলা ৰেচিপি। চিকেন টিক্কা মছলা খাবলৈ বহুত বেছি টেষ্টি হয় আৰু আপোনালোকে ঘৰতে অতি সহজে চিকেন টিক্কা মছলা বনাব পাৰিব। তেনেহলে দেৰি নকৰি বলকচোন ৰেচিপিটো ষ্টাৰ্ট কৰো। ৰেচিপিটো চাই যদি ভাল পায় ৰেচিপিটো লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। মই মাংস লৈছো 300 গ্ৰাম আৰু মাংসখিনি মই বনলেছ চিকেন লৈছো। এতিয়া মই ইয়াতে নেমু ৰস দিছো 2 চামুচ, আদা নহৰু পেষ্ট দিছো 1 চামুচ, দৈ দিছো ডাঙৰ চামুচেৰে 3 চামুচ আৰু এতিয়া ইয়াতে কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিছো 2 চামুচ, ধনিয়া পাউডাৰ দিছো আধা চামুচ, গৰম মছলা পাউডাৰ দিছো আধা চামুচতকৈ কম, জিৰা পাউডাৰ দিছো আধা চামুচতকৈ কম, জালুকৰ গুড়ি দিছো আধা চামুচতকৈ কম, হালধি পাউডাৰ দিছো আধা চামুচ, নিমখ দিছো আধা চামুচতকৈ কম, আপোনালোকে সোৱাদ অনুসৰি দিব আৰু এই গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ব। আৰু এইখিনি মিক্স কৰা হৈ গৈছে। এতিয়া মই ইয়াতে ঢাকন দি 1 ঘণ্টাৰ বাবে থৈ দিম। এতিয়া মই এখন ফ্ৰাই পেন লৈছো। ফ্ৰাই পেনখন গৰম হোৱাৰ পিছত ইয়াতে মই 1.5 চামুচ ৰিফাইন অইল দিছো আৰু তেলখিনি গৰম হ'বলৈ দিছো আৰু চিকেনখিনি 1 ঘণ্টা হৈ গৈছে আৰু তেলখিনিও গৰম হৈছে। এতিয়া মই ইয়াতে এটা এটাকৈ চিকেনৰ পিচ কেইটা দি যাম আৰু গেছৰ ফ্লেমটো মই মিডিয়াম ফ্লেমত ৰাখিছো। গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখি এটা সাইড মই 4 পৰা 5 মিনিট সময়ৰ বাবে ৰাখিম আৰু 4 মিনিট মান হৈ গৈছে। এতিয়া মই এনেকৈ উলুটাই দিম চিকেনৰ পিচ কেইটা আৰু গেছৰ ফ্লেমটো মই মিডিয়াম ফ্লেমতে ৰাখিছো আৰু যিহেতু মই বনলেছ চিকেন লৈছো চিকেনৰ পিচ কেইটা সোনকালে হৈ উঠে। এইটো সাইডতো চিকেনৰ পিচ কেইটা 4 পৰা 5 মিনিট সময়ৰ বাবে ৰাখিব। 4 মিনিট মান হোৱাৰ পিছত চিকেনৰ পিচ কেইটা এবাৰ এনেকৈ প্ৰেছ কৰি দিব আৰু এইখিনি ৰেডি হৈ গৈছে। কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে আৰু এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিছো। কেৰাহীটো গৰম হোৱাত তাত 2 চামুচ তেল দিছো আৰু তেলখিনি গৰম হ'বলৈ দিছো আৰু মই ডাঙৰ পিয়াজ 2টা পেষ্ট কৰি লৈছো আৰু তেলখিনি গৰম হোৱাত ইয়াতে দি দিম। পিয়াজখিনি এতিয়া মিডিয়াম ফ্লেমত 3 মিনিট মান সময় ভাজি ল'ব লাগিব। পিয়াজখিনি ভাজি হৈ গৈছে। মই 3 মিনিট সময় ভাজি লৈছো। এতিয়া ইয়াতে আদা নহৰু পেষ্ট 1 চামুচ দিছো আৰু এইখিনি 1 মিনিট মান সময় ভাজি ল'ব লাগিব আৰু এইখিনি ভাজি হৈ গৈছে। এতিয়া মই 2টা বিলাহী পেষ্ট কৰি লৈছো আৰু ইয়াতে দি দিম। বিলাহীখিনি দিয়াৰ পিছতো এইখিনি 3 মিনিট মান সময় ভাজি ল'ব লাগিব। বিলাহীখিনি ভাজি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি ইয়াতে কাশ্মীৰী লাল মিৰ্চ পাউডাৰ 1 চামুচ দিছো আৰু ধনিয়া পাউডাৰ দিছো আধা চামুচতকৈ কম, জিৰা পাউডাৰ দিছো আধা চামুচতকৈ কম, গৰম মছলা পাউডাৰ দিছো আধা চামুচ, হালধি পাউডাৰ দিছো আধা চামুচ, নিমখ দিছো আধা চামুচতকৈ কম, আপোনালোকে সোৱাদ অনুসৰি দিব আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি 2 মিনিট মান সময় মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ব লাগিব আৰু এইখিনি ফ্ৰাই কৰা হৈ গৈছে। এয়া চাওক মছলাখিনি ৰেডি হৈ গৈছে আৰু এতিয়া মই ইয়াতে পানী দিম। পানী মই 1 কাপ লোৱা নাই, পুৰা 1 কাপতকৈ অলপ কম আছে আৰু আধা কাপতকৈ বেছি আৰু এতিয়া এবাৰ এইখিনি মিক্স কৰি দিব আৰু এতিয়া এইখিনি মিডিয়াম ফ্লেমত ৰাখি উতলিবলৈ দিব লাগিব আৰু এইখিনি উতলিছে আৰু ইমানখিনিতে ইয়াতে চিকেনৰ পিচখিনি দি দিম। গোটেইখিনি ভালকৈ দি দিব ইয়াতে। এতিয়া এইখিনি এবাৰ মিক্স কৰি দিব আৰু এতিয়া ইয়াতে ঢাকন দি দিব। ঢাকন দি ল' টু মিডিয়াম ফ্লেমত 5 মিনিট সময়ৰ বাবে ৰাখিব আৰু 5 মিনিট হৈ গৈছে আৰু এতিয়া গোটেইখিনি এবাৰ ভালদৰে মিক্স কৰি দিব আৰু এইখিনি অলমষ্ট হৈ গৈছে। ইয়াতে মই ক্ৰীম এড নকৰো, কিন্তু আপোনালোকে যদি ক্ৰীম এড কৰিব বিচাৰে এইখিনি সময়তে ইয়াতে 1 চামুচ ক্ৰীম দি দিব আৰু এতিয়া মই ইয়াতে কাসুৰি মিঠি লৈছো 1 চামুচ আৰু কাসুৰি মিঠিখিনি মই এতিয়া ইয়াতে দি দিম। কাসুৰি মিঠি দিয়াৰ পিছত এইখিনি ভালদৰে এবাৰ মিক্স কৰি দিব। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে আৰু চিকেন টিক্কা মছলা ৰেডি হৈ গৈছে। মই গেছৰ ফ্লেমটো অফ কৰি দিছো আৰু ক্ৰীম দিলে কালাৰটো অলপ চেঞ্জ হয়, কিন্তু মই এইটো কালাৰ ভাল পাওঁ কাৰণে ক্ৰীম দিয়া নাই
আৰু এনেদৰে আপোনালোকে বনাব আৰু বনাই ৰুটি নান পৰঠা ভাত পোলাও আদিৰ লগত পৰিৱেশন কৰিব খাবলৈ বহুত বেছি টেষ্টি হয় আৰু আজিৰ ৰেচিপিটো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই থাকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে